এতিয়া উদুলি মুদুলি নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী চাপানালা চম্পাৱতীৰ পদূলি আৰম্ভ হৈছে মহাকুণ্ড মেলা। পুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰিছে ঐতিহ্যমণ্ডিত নগাঁৱৰ চাপানালাৰ চম্পাৱতী জলপ্ৰপাত। লোকবিশ্বাস অনুসৰি ৰজা শংখধ্বজৰ পত্নী ৰাণী প্ৰভাৱতীৰ চকুলোৰে সৃষ্ট চম্পাৱতী কুণ্ডত মাঘী সপ্তমী তিথিত স্নান কৰিলে ৰোগ ব্যাধি দূৰ হয় বুলি থকা প্ৰবাদ মতেই নগাঁও চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলখত অৱস্থিত পৰ্যটনৰ বিবিধ সম্ভাৰেৰে ভৰপূৰ চাপানালাৰ চম্পাৱতী কুণ্ডত পুৱাৰে পৰা ভিৰ কৰিছে অজস্ৰজনে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মেলাস্থলীত এতিয়া উখল-মাখল পৰিৱেশ। চাওক নগাঁৱৰ পৰা প্ৰাঞ্জল নাথে প্ৰেৰণ কৰা প্ৰতিবেদন।